Good morning students তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো তোমালোক সকলো ভালে আছা আজি তোমালোকৰ বাবে মই লৈ আহিছো এটা নতুন লেসন আশা কৰো তোমালোকে ভাল পাবা এতিয়া আমি লেসনটোৰ মাজেৰে আগবাঢ়ি যাওঁ আজিৰ লেসনটোৰ নাম হৈছে গছ আমি জানো যে যিকোনো প্ৰাণী জীয়াই থাকিবৰ কাৰণে বায়ুৰ অতিকে আৱশ্যক আৰু এই বায়ু আমি গছৰ পৰাই পাওঁ প্ৰাণী মানে হৈছে তোমাৰ জীৱ-জন্তু চৰাই চিৰিকটি মানুহ জন্তু সকলো এই সকলোকে একেলগে প্ৰাণী বুলি কোৱা হয় আৰু আমি উশাহ কৰ পৰা লম গছৰ পৰা আমি উশাহ লওঁ অৰ্থাৎ গছে আমাক অক্সিজেন গেছ দিয়ে আৰু সেই অক্সিজেন সেৱন কৰি আমি জীয়াই থাকিব পাৰো কাৰণ আমি সকলোৱে জানো উশাহত আমি অক্সিজেন গেছ লওঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ আৰু সেই যে আমি নিশাহত কাৰ্বন ডাই অক্সাইড গেছটো এৰি দিওঁ সেয়া গছে সেৱন কৰে আৰু গছে আমাক অক্সিজেন দিয়ে সেয়া আমি লৈ পেলাই আমি জীয়াই থাকো গছে কেৱল বায়ু যে দিয়ে সেয়াই নহয় গছে আমাক আহাৰ দিয়ে আমাক পানী দিয়ে খাদ্য বস্তু যোগান ধৰে আৰু সেইবোৰ আমি গছৰ পৰাই পাওঁ আমি সকলোৱে জানো যে গছ-গছনি উদ্ভিদ বুলিও কোৱা হয় যদি এই পৃথিৱীখনত উদ্ভিদ নাথাকিলহেঁতেন তেন্তে হয়তো আমি জীয়াই থাকিব নোৱাৰিলোহেঁতেন কেৱল আমিয়ে নহয় এই প্ৰাণী জগতৰ যিমানবোৰ জীৱ-জন্তু আছে কোনোৱে উদ্ভিদৰ অবিহনে জীয়াই থাকিব নোৱাৰে এতিয়া আমি শিকিম গছ-গছনিবোৰ কেনেকৈ কৰ পৰানো সৃষ্টি হয় বা উৎপত্তি হয় কেতিয়াবা কি হয় কিছুমানৰ ক্ষেত্ৰত ফলৰ গুটিটোৰ পৰাও গছ পুলি এটা হ'ব পাৰে আৰু কেতিয়াবা কি হয় শিপাৰ পৰাও গছ হয় যেনে ধৰা আম লিচু এইবিলাক গুটিৰ পৰা হোৱা গছ ঠিক তেনেকৈ বাঁহ বেত গছ সেই ধৰণৰ কিছুমান গছ তোমাৰ শিপাৰ পৰা হয় আৰু কিছুমান এনেকুৱা গছ আছে যি নেকি সেই গছৰ ডালৰ পৰা হয় যেনে ধৰা গোলাপ ফুল তগৰ ফুল বা তেনেকুৱা কিছুমান আজি ফুলৰ গছ আছে যিবোৰ নেকি ডালৰ পৰাও হ'ব পাৰে আৰু এবিধ গছ আছে পাতৰ পৰা পুলি হয় যেন সেয়া হৈছে দুপৰ টেঙা হয়তো তোমালোকে চিনি পোৱা বহুতৰ ঘৰত আছে চাগে আৰু যদিও নাই তোমালোকক এতিয়া মই দেখুৱাব নোৱাৰো বাৰু যদিও নাই তোমালোকে ঘৰত কাৰোবাক খুলি চাব পাৰা দুপৰ টেঙা যিটো গছৰ পাতটো যদি আমি মাটিত থৈ দিও সেই পাতৰ পৰাই নতুনকৈ পুলি জন্ম হয় আৰু এটা কথা সেই দুপৰ টেঙা পাতবোৰ দুপৰীয়া সময়ত মানে 12টা 1টা মান বজাত টেঙা হয় বুলি শুনিবলৈ পোৱা যায় হয় আৰু ময়ো নিজে প্ৰমাণ পাইছো হয় আৰু এটা কথা মই কৈ থওঁ আজি এইটো ভিডিঅ'ত দুপৰ টেঙা পাতৰ পৰা কিছুমান মেডিচিনো বনোৱা হয় ধৰা আমি ঘৰুৱাভাৱে এটা ব্যৱহাৰ কৰিব পাৰো কাৰোবাৰ যদি পেটত ষ্টন হৈছে সেই দুপৰ টেঙাৰ পাতৰ ৰসটো তুমি পিচি পেলে এসপ্তাহ কন্টিনিউ কৰিলে তোমালোকে তাৰ পৰা ৰিজাল্ট পাব পাৰা তো তেনেকৈ হেতু কৰিলেও তোমালোকৰ পেটৰ ষ্টনবোৰ কমি যাব পাৰে সাধাৰণতে আমি 4 ধৰণৰ গছ দেখিবলৈ পাওঁ যেনে ধৰা বৃক্ষ গুল্ম লতা আৰু তৃণ বৃক্ষ হৈছে ডাঙৰ ডাঙৰ যিখিনি গছ আছে সিহঁতকে বৃক্ষ বুলি কোৱা হয় যেনে ধৰা বট গছ আহত গছ নিম গছ জামু গছ এইবিলাক হৈছে তোমাৰ বৃক্ষ তাৰপিছত আহিলে গুল্মজাতীয় গছ যেনে গোলাপ তগৰ এইবোৰ হৈছে গুল্মজাতীয় গছ অৰ্থাৎ গুল্মজাতীয় গছবোৰ সদায় জোপোহা আৰু জোপোহা আকৃতিৰ হয় আৰু সেইবোৰকে গুল্মজাতীয় গছ বুলি কোৱা হয় তাৰপিছত আহিছে লতা বা লতিকা যিবোৰ গছে আন গছৰ সহায় লৈ ওপৰলৈ বগাই যায় সেইবোৰ গছক লতা বুলি কোৱা হয় লতাক লতিকা বুলি কোৱা হয় ইয়াৰ পিছত আহিলে তৃণজাতীয় গছ আমি আমাৰ ঘৰৰ কাষত বা কাৰোবাৰ ঘৰৰ বাৰীতেই হওক বা ঘৰৰ পিৰালি কাষতেই হওক কিছুমান সৰু সৰু গছ দেখিবলৈ পোৱা যায় সেইবোৰকে শাক বুলি কোৱা হয় আৰু শাক তাৰপিছত বন তোমাৰ দুবৰি বন কিবা কিবি বনো পোৱা যায় তো সেইবোৰ তৃণজাতীয় উদ্ভিদ তৃণজাতীয় গছবোৰ মাটিৰ পৰা বেছি ওপৰলৈ উঠিব নোৱাৰে সিহঁত একেবাৰে মাটিতে বগাই বগাই লাগি থাকে সেই হৈছে তৃণজাতীয় গছ উশাহ ল'বৰ বাবে আমাক বিশুদ্ধ বায়ুৰ আৱশ্যক আৰু এই বিশুদ্ধ বায়ু গছে আমাক দিয়ে আৰু এই বিশুদ্ধ বায়ুটো যদি কিবা কাৰণত মানে প্ৰদূষিত হয় তেন্তে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে যেনে ধৰা কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা
গাড়ীৰ পৰা ওলোৱা ধোঁৱা সেইবোৰে আমাৰ বায়ুটো বিষাক্ত অৰ্থাৎ দূষিত কৰিব পাৰে ইয়াৰ অৰ্থ এইটো নহয় যে আমাক কল কাৰখানা বা ফেক্টৰীবোৰ আমি ব্যৱহাৰ নকৰিম বা গাড়ী আমি নচলাম চলাব লাগিব সেইবোৰো এটা হিচাপত বা আৰু এটা কাম কৰিব পাৰো আৰু কৰাটো উচিত আমি সকলোৱে সেই হৈছে আমি গছ পুলি ৰুব লাগে খুব আমি গছ পুলি ৰুব লাগে গছ কাটিব নালাগে গছ কাটাৰ পৰিৱৰ্তে আমি গছ পুলি ৰুব লাগে কেতিয়াবা কিবা কাৰণত যদি আমি এজোপা গছ কাটিবলগীয়া হয় তেন্তে তাৰ পৰিৱৰ্তে আমি দুজোপা গছ ৰুব লাগে তেনেকৈ কৰিলে আমাৰ কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা গেছ বা গাড়ীৰ মটৰৰ পৰা ওলোৱা ধোঁৱা গেছক আমি আমাৰ বিশুদ্ধ বায়ুৱে সেইবোৰ কি কৰিব পাৰে কাটিব পৰা যায় সেয়ে আমি গছ যিমান পাৰো ৰুব লাগে আৰু এটা কথা মই তোমালোকৰ জন্মদিন হওক বা বিশেষ কিছুমান সবৰে স্পেচিয়েল ডে থাকে তেনেকুৱা ধৰণৰ বিশেষ দিনবিলাকত এটাকৈ গছ পুলি ৰুবলৈ চেষ্টা কৰিবাচোন তেতিয়া আমাৰ পৃথিৱীখন খুব ধুনীয়া সেউজীয়া হ'ব গ্ৰীনি হ'ব আৰু আমি বায়ু উশাহ ল'বৰ কাৰণে বায়ু পাম ইয়াৰ উপৰি গছৰ পৰা আমি খাদ্য বস্তু পাব পাৰো যেনে ভাত চাউল দাইল তাৰপিছত শাক পাচলি এইবোৰটো আমি গছৰ পৰাই পাওঁ আমি সকলোৱে জানো গছ পুলি অৰ্থাৎ কঠীয়া হয় কঠীয়াৰ পৰা ধান গছ হ'ব ধান গছৰ পৰা ধান হ'ব ধানৰ পৰা ভাত হ'ব তেনেকৈ আমি গছৰ পৰা আহাৰ পাব পাৰো আহাৰৰ উপৰি গছৰ পৰা আমি পিন্ধা কাপোৰ অৰ্থাৎ বস্ত্ৰ পাব পাৰো আমি যিবোৰ কাপোৰ পিন্ধি আছো কাপোৰ পিন্ধিবৰ কাৰণে যিবোৰ কাপোৰৰ বাবে যিবোৰ প্ৰয়োজনীয় সামগ্ৰী থাকে সেইবোৰো গছৰ পৰাই পাওঁ যেনে ধৰা কপাহৰ পৰা সূতা হয় সেই সূতাৰ পৰা আমি কাপোৰ পিন্ধিবলৈ পাওঁ আৰু সেই কপাহ গছৰ পৰাই হয় তাৰোপৰি গছৰ পৰা বনৌষধি উৎপন্ন কৰা হয় বনৌষধি বুলিয়ে নহয় আমি যে বেমাৰত যিবোৰ মেডিচিন অৰ্থাৎ ঔষধ ব্যৱহাৰ কৰি আছো সেইবোৰৰ উৎপাদন গছৰ পৰাই হোৱা দেখা যায় আৰু আছে গছৰ কথা কৈ থাকিলে শেষ নহব গছৰ পৰা আমি ভাত ৰান্ধিবলৈ খৰি পাওঁ ঘৰ বনাবলৈ কাঠ পাওঁ পঢ়িবৰ কাৰণে যোনখন টেবুল হয় সেইখনো কাঠৰ পৰাই হয় আৰু সেই কাঠ গছৰ পৰাই পাওঁ তেনেকুৱা বিভিন্ন ধৰণৰ আমি গছৰ পৰা কিছুমান নহয় গছৰ পৰা আমি বহুত সহায় পাওঁ আমাৰ দৈনিক জীৱনত আমাৰ ব্যৱহাৰ কৰা সামগ্ৰী আমি গছৰ পৰাই পাওঁ মানুহৰ কথা বাদ দিছো বাৰু জীৱ-জন্তুৱেও কি কয় ঘাঁহ বন খাই জীয়াই থাকে অৰ্থাৎ সিহঁতৰো উদ্ভিদৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থাকে এই ধৰা গৰু ছাগলী হৰিণ সেই জন্তুবোৰে সেউজীয়া উদ্ভিদ বা শাক পাচলি খাই জীয়াই থাকে আৰু সেই সিহঁতক তোমাৰ বাঘ সিংহ তেনেকুৱা মাংসভোজী যিখিনি জন্তু আছে সেই মাংসভোজী জন্তুখিনি আকৌ সেই তৃণভোজী জন্তুখিনি খাই জীয়াই থাকে সেইটো হৈছে এটা খাদ্য শৃংখল অৰ্থাৎ আমি ক'ব গ'লে পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱেই হওক জীৱ-জন্তুবোৰো উদ্ভিদৰ লগতে জড়িত আছে অৰ্থাৎ জীৱ-জন্তুবোৰৰো জীৱন প্ৰক্ৰিয়া জীৱন প্ৰণালী উদ্ভিদৰ ওপৰত নিৰ্ণয় কৰি জীয়াই আছে তো গছৰ কথা কৈ থাকিলে আমি কেতিয়াও শেষ কৰিব নোৱাৰিম গছৰ পৰা আৰু কিবা বহুত হয় ধৰা আমি ডেইলি যিবোৰ পাৰফিউম ইউজ কৰোঁ সুগন্ধিযুক্ত পাৰফিউম সেইবোৰ তোমাৰ গছৰ পৰাই হয় তাৰপিছত গছৰ পৰাতো ফুলো হয়নে নহয় তো ফুল হয় সেই ফুলে আমাৰ চাৰিওদিশ সুন্দৰ কৰি ৰাখে সেই হৈছে আৰু বহুত আছে গছৰ কথা কৈ থাকিলে শেষ নহব যি কি নহওক আজিলৈ ইমানখিনি ক'লো তোমালোকে কি বুজিছে কি নাই বুজা মই নাজানো তো আশা কৰো বুজি পাবা অকমান হলেও সহায় হ'ব এই ভিডিওটো চোৱাৰ পাছত আৰু আজিৰ এই ভিডিওটো তোমালোকে চাবা চাই কেনেকুৱা পাইছা মোক জনাব নাপাহৰিবা লগতে কিবা যদি বুজি পোৱা নাই তেন্তে মোক কন্টেক্ট কৰিবা মই তোমালোকক আগতেও কৈছো এতিয়াও কৈছো বুজাই দিম কিবা নুবুজিলে তো সুধিবা বিনা সংকোচে সুধিবা মই বুজাই দিম যিমান পাৰো মোৰ ফালৰ পৰা তেন্তে আজিৰ লেসনটো ইমানেই আছিলে আকৌ আহিম আন এটা নতুন লেসনলৈ তেতিয়ালৈ তোমালোকক সকলো ভালে থাকা ঘৰতে থাকা লগতে পঢ়া শুনা কৰি থাকিবা তেন্তে আজিৰ ভিডিওটো ইমানতে সামৰিছো নাও বাই বাই